কিন্তু সেই মায়ে লিপষ্টিক নিদিয়ে আইতাৰ ডাইজেষ্টিভ পিল এটা আছিলে সেই ডাইজেষ্টিভ পিলটো ৰঙা তাত থুই লগাই সেইটোৰে লিপষ্টিক সানিছিলোঁ মই লিপষ্টিক সানি চাদৰ মেখেলা পিন্ধি খুব ভাল পাওঁ মা অফিচতে গুচি যায় চাদৰ মেখেলা পিন্ধি পেলাই মুকুট বনাই পেলাই কেলে নাজানো সৰুৰ পৰা এইবিলাক খুব ভাল পাইছিলোঁ ফেশ্বন ভাল পাইছিলোঁ কথা পাতি ভাল পাইছিলোঁ ইংলিছত কথা পাতি খুব ভাল পাইছিলোঁ বা অসমীয়া মায়ে খুব ধুনীয়া কথা পাতে মোৰ মায়ে বৰ ভাল লিখে মোৰ বায়ে বৰ ভাল কয় সেইটোকে চাই ইনস্পায়াৰ হৈছিলোঁ কিন্তু কোনেনো ভাবিছিলে সেই 3.5 বছৰীয়া সপোনটো আজি জাষ্ট 36 ইয়াৰ্ছত মই পূৰা কৰিব পাৰিম কিন্তু সেইটো এটা সপোন দেখিব লাগে মানুহে কাৰণ সপোন দেখিলেহে আপুনি পূৰা কৰিব পাৰিব যদি নেদেখে আপুনি কেনেকৈ পূৰা কৰিব চ' আই এম প্ৰাউড যে মই দেখিলোঁ আৰু মই বিচাৰোঁ যে প্ৰত্যেকজনী ছোৱালীয়ে দেখক যাতে তুমি কেঁচা ঘৰত জন্ম হৈছা বা ডাঙৰ ঘৰত মইতো কেঁচা ঘৰত জন্ম হোৱা ছোৱালী মই পাৰিলোঁ সপোন দেখিব তুমিও পাৰিবা সেইটো কথা কোনেও নাপাহৰিবা সেইটো মোৰ মেইন মেছেজ সকলোকলে এইটোৱে যে ইনষ্টাগ্ৰামত অলপ কম ইউজ কৰিবা কাৰণ ইনষ্টাগ্ৰামত যি দেখে এইবিলাক চব ডুপ্লিকেট বুজিছে ইনষ্টাগ্ৰামত এতিয়া মই খুব কিউৰেটেড লাইফষ্টাইল এটা দেখুওৱা যায় ইনষ্টাগ্ৰামত খুব আনৰিয়েলিষ্টিক এটা বিউটি ষ্টেণ্ডাৰ্ড দেখুওৱা যায় যিটো সঁচা নহয় গতিকে ইনষ্টাগ্ৰাম বাদ দিয়া পঢ়া শুনা কৰা কাৰণ যোনে পঢ়া শুনা কৰিব পাৰিব সেই ছোৱালীক কোনো পিছ পেলাব নোৱাৰে মই জীৱনৰ 35 বছৰলৈকে পঢ়া শুনাই কৰিলোঁ এতিয়া 36 বছৰ বয়সত গৈ পেলাই ফেশ্বনত ধৰিছোঁগৈ মই কাৰণ আজি ফেশ্বনত এইকাৰণে আগবাঢ়িব পাৰিছোঁ কাৰণ পঢ়া শুনাৰ যিটো মোৰ লগত আছে নহয় মই জানো মোৰ দিমাগটো আপুনি য'ৰ পৰা কাকো লৈ আনক মই অ'পেনলি কওঁ আপুনি আমেৰিকাৰ মানুহ আনক কেনেডাৰ মানুহ আনক মই জানো যে মোৰ পঢ়া শুনাই মোক সিহঁতক বিট কৰিবলৈ ইজি কৰিব গতিকে ফেশ্বনটো সদায় ভাল কিন্তু প্ৰায়ৰিটি সদায় এডুকেশ্যনেই হ'ব গতিকে এডুকেশ্যনত ফ'কাছ কৰা আৰু বেলেগৰ ছাৰ্ভিচ দিবলৈ কৰা যদি তুমি অকণমানো কিবা এটা কৰিব পাৰা বেলেগ ছোৱালীৰ কাৰণে কৰা সেই আশীৰ্বাদ ঘূৰি আহিব তোমালৈ তেনেকৈ মোলৈ ঘূৰি আহিছে হোম চেলিব্ৰেশ্যন মোৰ এইটো আৰু এনেকুৱা অন্তৰৰ পৰা কোনো এনেকৈ নিদিয়ে বুজিছে দাদা ডাঙৰ চহৰ যিমান অন্তৰ ঠেক সিমান যিমান সৰু জেগা সিমান মানুহৰ মন বহল সেইকাৰণে মই প্ৰথম চেলিব্ৰেশ্যনটো নিজৰ ঘৰলৈ ঘূৰি আহিছোঁ কাৰণ কষ্ট বহুত দি থৈছোঁ মা দেউতাক গতিকে এতিয়া মই ভাবিছোঁ যাতে মই গৌৰৱ আনিব পাৰিছোঁ জখলা বন্ধালে কলিয়াবৰলৈ আৰু বিশেষকৈ বৰভকতি আৰু সৰুভগীয়ালৈ মই এই দুখন গাঁও মোৰ বহুত নিজৰ ইয়াত ডাঙৰ হৈছোঁ সৰুভগীয়াত বৰভকতি বা মোৰ মা দেউতা গতিকে বহুতেই ভাল লাগিছে ভাবিবই নোৱাৰোঁ যে ইমানখিনি কৰিছে মানুহে মোৰ কাৰণে গতিকে মানে এতিয়াও সেইটোকে ভাবি আছোঁ কেলৈ কৰিছে মোৰ কাৰণে মইতো ইমান একো কৰিব পৰা নাই দিয়কচোন কিন্তু থেংক ইউ আপোনালোক চব আহিছে বহুত ধন্যবাদ দাদা সেইটোকে মই ইমান অভাৰৱেলম হৈ গৈছোঁ মানুহজনী মানে কপি আছোঁ ফূৰ্তিত গম পাইছে দাদা কাৰণ ঘৰত সদায় হাজবেণ্ডক পাওঁ মাৰ লগত ফোনত কথা পাতোঁ যিমানখিনি মা বায়ে আৰু হাজবেণ্ডে ছাপোৰ্ট দিছে মই বহুত লাকি আচলতে ছোৱালীজনী কাৰণ এজনৰ যদি ছাপোৰ্ট নাথাকিলেতো মই নোৱাৰিলোঁহেঁতেন ইমানখিনি আগবাঢ়িব গতিকে মই অশেষ ধন্যবাদ আৰু যাতে সদায় এইটো ভাল পোৱা আৰু এইটো প্ৰেম যাতে মোৰ লগত থাকক কাৰণ আৰু এতিয়া মোক আৰু আশীৰ্বাদ লাগিব আপোনালোকৰ কাৰণ মই অৰ্লেণ্ডো ফ্লৰিডা গৈ আছোঁ আগষ্টৰ 2025 চনত ইণ্ডিয়াক ৰিপ্ৰেজেণ্ট কৰিবলৈ 70টা বেলেগ ইণ্টাৰনেশ্যনেল কাণ্ট্ৰিৰ লগত সেইটো আৰু ডাঙৰ কম্পিটিশ্যন হ'ব গতিকে মোক এৰি নিদিব আপোনালোকে মোক আশীৰ্বাদ দি থাকিব ভৱিষ্যত পৰিকল্পনা মোৰ অলৰেডি 17 বছৰ কৰ্পৰেটত হৈ গ'ল এতিয়া বৰ্তমান মই এইটো এটা বিজনেছ চলাই আছোঁ যিটো মোৰ কাপোৰৰ ব্ৰেণ্ড আছে মোৰ ব্ৰেণ্ডটোৰ থ্ৰুৱেদি যাতে মই বিউটি ষ্টেণ্ডাৰ্ড যিটো বুলি কয় মই চেলেঞ্জ কৰিবলৈ বিচাৰিছোঁ কাৰণ আগৰ দিনত বিউটি বুলি ক'লে এজনী ক্ষীণ ছোৱালী ওখ ছোৱালীকে ধুনীয়া বুলি কোৱা যায় আজিৰ দুনিয়াত বিউটি সেইটো নহয় ন আজিৰ দুনিয়াত বিউটি আপোনাৰ বাহিৰৰ এক্সটেৰিয়ৰ দি মেটাৰ নকৰে আপোনাৰ অন্তৰটো কিমান চাফা আপুনি বেলেগৰ কাৰণে কিমান দিব পাৰিছে সেই বস্তুটো মই যাতে স্প্ৰেড কৰিব পাৰোঁ কিন্তু মোৰ বিশেষকৈ এটাই যে মই এজন গাঁৱৰ ছোৱালী আৰু গাঁৱত যে এডুকেশ্যনৰ যিটো কমি সেই কমিটো মই পূৰা কৰিব বিচাৰিছোঁ বিশেষকৈ ইংলিছে মোৰ কাৰণে বহুত দৰ্জা খুলিলে আৰু মই এতিয়া বিচাৰিছোঁ যে অসমৰ এডুকেশ্যন মিনিষ্টাৰৰ লগত মই লগ কৰি পেলাই ভকেশ্যনেল ট্ৰেইনিং যিটো মই প্লেন কৰিছোঁ ফাৰ্ষ্ট লেংগুৱেজ স্পীকাৰ্ছৰ পৰা সেইটো যাতে মই ষ্টাৰ্ট কৰিব পাৰোঁ অনলাইন অতি সোনকালে পৰহিলে মোৰ গুৱাহাটীত এটা মিটিং আছে গতিকে তাৰপিছত আপোনালোকে গম পাব মোৰ কিমান আগবাঢ়িব কি কথা